আমি অকণমান কম তাৰপিছত আপোনালোকৰ ইয়াত কি উদ্দেশ্যৰে আহিছোঁ সেইটোও কম মই আৰু জয়ন্তদা আমি খেতিয়ক সংগঠনৰ লগত জড়িত অল ইণ্ডিয়া কিষাণ সভা বুলি যিটো আপোনালোকে জানে SKM AIKS সংযুক্ত কিষাণ মৰ্চা বুলি দিল্লীত যে 1 বছৰ ধৰি আন্দোলন কৰিছিলে তেতিয়া এটা ফৰ্মেশ্যন হৈছিলে তাৰে এটাও আমি অংশ হয় আৰু গোটেই ভাৰতবৰ্ষৰে যিমানবোৰ খেতিয়কৰ আন্দোলন ভূমিৰ আন্দোলন যিকেইটা মানুহে খেতিৰ কাৰণে মাটিৰ কাৰণে আন্দোলন কৰে সেই আন্দোলনবোৰৰ এক কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰি থাকোঁ আৰু সুকীয়াকৈ আমাৰ প্ৰতি জেগাতে যেনে কাজিৰঙাত আমি বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি বুলি এটা জনসংগঠন মানুহৰ সংগঠনেৰে আমি কাম কৰি আছোঁ তাত কাম কৰাৰ ফলত এতিয়া বিভিন্ন সময়ত তাত বিভিন্ন চেলেঞ্জ আহে চৰকাৰক চেলেঞ্জ কৰিলে এতিয়া আমাৰ কাজিৰঙাত ঢেৰ উচ্ছেদ হয় উচ্ছেদ তাত কাৰ্বি মানুহ এতিয়া উচ্ছেদ হৈ আছে আমাৰ হালদিবাৰী অঞ্চলত আপোনালোকে জানে পানবাৰী অঞ্চলত কাৰ্বি মানুহ উচ্ছেদ হ'ল তলৰ মাটিটো এতিয়া কাজিৰঙা বনাই মেলি সিহঁতক ওপৰত ঠেলি দিলে পইচা দিম বুলি ৰখাই থৈছে 2-এটা ফেমিলিয়ে পাব মেজৰিটি ফেমিলিয়ে নাপায় সেইটোৱে হয় চিষ্টেম 100টা ঘৰ থাকিলে 10টা ফেমিলিয়ে পাব 90টা ফেমিলিয়ে নাপাব পালেও খুব কম পাব বেছিভাগে নাপাব তাৰপিছত মানে মাত দিয়াৰ কথাই নাইকিয়া হৈ প্ৰথমতে তেনেকৈ ভাঙি দিয়ে মানে সিহঁতি পইচাৰ লোভ দি তো তেনেকুৱা আমি কাজিৰঙাত দেখি আহিছোঁ আমাৰ ককা আইতাৰ দিনৰ পৰাই আমাৰ মানুহবোৰ উচ্ছেদ হৈছে বিভিন্ন সময়ত আমাৰ মানুহক উচ্ছেদ কৰি এনেকৈ আহি আছে তো উচ্ছেদটো এতিয়া ইমান বৃদ্ধি পাইছে যে সমগ্ৰ অসমতে বহুত ডাঙৰ এটা সমস্যা হৈ গৈছে আৰু সেইকাৰণে মানুহ একলগ হ'ব হ'ল চবেই মাটিৰ কাৰণে যুঁজিব হ'ল আৰু আমাক দণ্ডাই নিশ্চিতৰূপে আপোনালোকক নিজৰ ভাষাত চব কথাটোতো কৈছে মই নতুনকৈ নকওঁ তো আমাৰ আন্দোলনটো এতিয়া তাত চলি থকাৰ কাৰণে আমাৰ ওপৰত বহুতবোৰ 10-12টা কেছ দি থৈছে তো সেইটো আমি খেলিবলগীয়া এনেই মিছাতে কেছ দি দিয়ে কিন্তু মানুহ যদি এক হয় তেতিয়া নোৱাৰে মেইন কথাটো হ'ল আমি চবকে এক কৰিব লাগিব চবেই ইউনাইটেড হয় আমাৰ ইউনিফাইড যদি ডিমাণ্ডটো থাকে আজি কাৰ্বি অঞ্চল বুলি যদি আমি ছেপাৰেট কৰি দিওঁ মিচিং অঞ্চল বুলি ছেপাৰেট কৰি দিওঁ তেতিয়া মানে বেছিক কুৱেশ্যনটোতো একেই সব মানুহকেইটাতো দুখীয়া হৈ আছোঁ আৰু দিনক দিনে আমি দুখীয়া হৈ গৈ আছোঁ আৰু সেইটো চৰকাৰৰ পলিচি যেনেকৈ ব্ৰিটিছৰ সময়ত টি গাৰ্ডেন আনিছিল টি গাৰ্ডেন আনোতে সিহঁতক দুখীয়া মানুহ লাগিছিল কাম কৰিবৰ কাৰণে তেতিয়া চব আদিবাসী মানুহ লৈ গুচি আহিলে হয় নহয় কাৰণ লোকেল মানুহবোৰ আমাৰ ডিগনিটি এটা থাকে আমি ক'ম যে আনৰ তলত আমি কাম কৰিম নি আমি নকৰোঁ তেতিয়াৰ দিনত সেইটো আমাৰ মাটি বাৰী তাত লৈ যা এনেকৈ আমুক ফ'ৰ্চ লগালে আমুক কৰিলে ইতিহাসত সেইটো আমি চবেই জানো কিন্তু এতিয়া আক্ৰমণটো আমাৰ নিজৰ জাতিবোৰে তেতিয়াতো আমাৰ আছিল মাটি আছিল পাহাৰ আছিল নদী আছিল জীৱ জন্তু আছিল ধান কৰিলে খাব হৈছিল ইয়াত আপোনালোকৰ প্ৰায় 1277টা ইণ্ডিজিনিয়াছ ফেমিলি এফেক্টেড হ'ব বুলি কৈছে ন আৰু মাটি কৈছে যে অকল মাত্ৰ এৰাউণ্ড 2000 বিঘা মানুহৰ মাটি হয় আপুনিও চাগে চাইছে প্ৰায় 16,000 বিঘা সেইটো কাৰ্বি অট'নমাছ কাউন্সিলৰ মাটি হয় তো এতিয়া আমি দকে ভাবিব লাগিব তাৰমানে মাটিও তাৰ হেৰি জাষ্ট মাত্ৰ আমাৰ অকল যদি 2000 বিঘা 1277 ফেমিলিজৰ 16,000 বিঘা চৰকাৰী মাটি বুলি কৈছে কিন্তু 6 শেডিউলৰ মতে দকে আপোনালোকে বেছি জানিব আমি জনা মতেতো 6 শেডিউলৰ মতে কমিউনিটিৰ হাততহে মাটিৰ অধিকাৰ থাকিব লাগে ডিচিশ্যন মেকিং পাৱাৰ এক্সিকিউশ্যন পাৱাৰ তো এইবোৰ সব আৰ্গুমেণ্টছবোৰ আমি আনিব লাগিব এটা আন্দোলন